আসাম নিউজ এক্সপ্ৰেছৰ পৰ্যায়লৈ স্বাগতম জনাইছোঁ। বিশ্বৰ সবাতোকৈ প্ৰদূষিত 100 চহৰৰ 83খনেই ভাৰতৰ। বায়ুৰ মান পৰ্যবেক্ষণৰ সংস্থা ছুইজাৰলেণ্ডৰ IQAIৰৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে দেশ তথা বিশ্ব ভয়াৱহ প্ৰদূষণৰ ছবিখন। সংস্থাটোৰ 2023 বিশ্ব বায়ুমান প্ৰতিবেদনত গুৱাহাটী পৰিগণিত হৈছে বিশ্বৰ দ্বিতীয়খন সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে। প্ৰতিবেদন মতে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ দ্বাৰা নিৰ্ধাৰিত ন্যূনতম মানতকৈ 10 গুণ বেছি বাৰ্ষিক গড় PM 2.5 কনচেণ্ট্ৰেশ্যন হয় গুৱাহাটীত। কেৱল সেয়াই নহয়, বিশ্বৰ সবাতোকৈ প্ৰদূষিত 5খন চহৰৰ প্ৰথম 4খন ভাৰতৰে। প্ৰথম স্থানত আছে বিহাৰৰ বেগুচৰাই আৰু তৃতীয় স্থানত আছে দিল্লী। চতুৰ্থ স্থানত আছে পঞ্জাৱৰ মুল্লানপুৰ, পাকিস্তানৰ লাহোৰ আছে পঞ্চম স্থানত। উল্লেখ্য যে সবাতোকৈ প্ৰদূষিত চহৰৰ এই তালিকাৰ প্ৰতি 10খন চহৰৰ 9খনেই ভাৰতৰ। শীৰ্ষ 50খন চহৰৰ 42খনেই হৈছে ভাৰতৰ। দেশ হিচাপে সবাতোকৈ প্ৰদূষিত ৰাষ্ট্ৰৰ তালিকাত বাংলাদেশ আৰু পাকিস্তানৰ পাছতে তৃতীয় স্থানত আছে ভাৰত। উল্লেখ্য PM 2.5 প্ৰদূষণে দেহত হাঁপানি, কৰ্কট, ষ্ট্ৰোক, হাঁওফাঁওৰ ৰোগ সৃষ্টি কৰিব পাৰে। শিশুৰ মাজত মানসিক বাধাগ্ৰস্ততাৰ সৃষ্টি কৰিব পাৰে, মানসিক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে আৰু পূৰ্বে থকা ৰোগ যেনে বহুমূত্ৰ ৰোগ অধিক বৃদ্ধি কৰিব পাৰে। বায়ু প্ৰদূষণৰ বাবে বিশ্বৰ 80 লাখ লোকৰ বছৰি মৃত্যু হয়। উল্লেখ্য যে পূৰ্বৰ সমীক্ষাত শীৰ্ষ 50ৰ ভিতৰত ভাৰতৰ চহৰ আছিল 39খন, সেয়া বাঢ়ি 42 হ'লগৈ। বিগত দুবছৰৰ সমীক্ষাত শীৰ্ষ 100 প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰ চহৰ আছিল ক্ৰমে 63 আৰু 65। এইবাৰ এয়া বাঢ়ি 83 হ'লগৈ। দিল্লী এইবাৰ বিগত 6 বছৰত পঞ্চমবাৰৰ বাবে সবাতোকৈ প্ৰদূষিত ৰাজধানী চহৰত পৰিণত হ'ল। 143খন দেশৰ 7,812খন চহৰ এই অধ্যয়নত সামৰি লোৱা হৈছিল। এই তালিকাৰ ভিত্তিত হেল্থ পলিচি নামৰ এক স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত প্ৰকাশিত এক বিশ্লেষণ মতে বায়ুৰ মান পৰ্যবেক্ষণৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ দেশসমূহত আন্তঃগাঁথনিৰ অভাৱ। শীৰ্ষ 2টা স্থানত থকা বাংলাদেশত 2টা আৰু পাকিস্তানত 10টাহে পৰ্যবেক্ষণ ব্যৱস্থা আছে। ইয়াৰ বিপৰীতে ভাৰতত এই সংখ্যা 256। ইয়াৰ বাবে ভাৰত চৰকাৰৰ সজাগতাক প্ৰশংসা কৰা হয়। আনহাতে বাংলাদেশৰ নিকটৱৰ্তী বেগুচৰাইতে প্ৰদূষণ বৃদ্ধি পোৱা বুলি এগৰাকী IQAIৰৰ মুখপাত্ৰই দাবী কৰিছে।